নমস্কাৰ আপোনালোক সকলোকে ৰাজীৱ দত্তৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। কৰ্মই ধৰ্ম এই আপ্তবাক্যশাৰী আমি সকলোৱে শুনিছোঁ, কিন্তু আমি এই আপ্তবাক্যশাৰী শুনিছোঁ ঠিকেই, কিন্তু কৰ্মক্ষেত্ৰত বাস্তৱিকতে আমি ইয়াক কিমান আমি প্ৰয়োগ কৰিছোঁ আমি সকলো জানো, কিন্তু আমি নজনাৰ ভাও ধৰোঁ। আমি কিবা এটা টান কাম হ'লে বা আমি আলাসতে কামটো কৰিব বিচাৰোঁ, আমি কেতিয়াও জটিল সমস্যা এটা সমাধান কৰিবলৈ চেষ্টা নকৰোঁ। আমি এনেই শুই বহি খাই থাকি ভাল পাওঁ, কিন্তু যেতিয়া এটা টান কাম আহে বা জটিল কাম এটাৰ যেতিয়া সন্মুখীন হওঁ, তেতিয়া আমি লাহেকৈ তাৰ পৰা আঁতৰি গুচি আহোঁ আৰু মানুহক আমি কৈ ফুৰোঁ কৰ্মই ধৰ্ম বুলি। মই আপোনালোকক এটা উদাহৰণ মই পঢ়া আপোনালোকে হয়তো জানেই। এবাৰ কি হ'ল, নাৰদ মুনিয়ে ভগৱান বিষ্ণুক সুধিলে যে প্ৰভু আপোনাৰ সকলোতকৈ প্ৰিয় শিষ্য কোন? নাৰদে ভাবিছিলে যে ভগৱানে তেওঁৰ নামকে ক'ব, কাৰণ নাৰদে ৰাতিপুৱাৰ পৰা গধূলিলৈকে নাৰায়ণ নাৰায়ণ কৰি ঘূৰি ফুৰে। কিন্তু ভগৱান বিষ্ণুৱে ক'লে যে নাৰদ, মোৰ সকলোতকৈ প্ৰিয় শিষ্যজন মৰ্ত্যত বাস কৰে। তেতিয়া নাৰদ আচৰিত হ'ল আৰু নাৰদে ভগৱানক প্ৰশ্ন কৰিলে, প্ৰভু মই ৰাতিপুৱাৰ পৰা গধূলিলৈকে আপোনাৰ নাম লৈয়ে ঘূৰি ফুৰোঁ, আপোনাৰ বাহিৰে মই একো চিন্তা নকৰোঁ, তথাপিতো মই আপোনাৰ প্ৰিয় শিষ্য নহয়, আৰু আপোনাৰ প্ৰিয় শিষ্য বেলেগ আছে বুলি মই ভাবিবই নোৱাৰোঁ। আপুনি মোক সেই আপোনাৰ প্ৰিয় শিষ্যজনৰ ঠিকনা দিয়কচোন, মোতকৈনো তেওঁ কেনেকৈ আপোনাক বেছি পূজা কৰে মই সেইটো চাব লাগিব। তেতিয়া ভগৱানে নাৰদক সেই মৰ্ত্যৰ মনুষ্যজনৰ ঠিকনাটো দিলে। নাৰদে মৰ্ত্যলৈ আহি সেই মনুষ্যজনৰ ঘৰত কিনো কৰে মনুষ্যজনে সেইটো নিৰীক্ষণ কৰি থাকিলে। দেখিলে ৰাতিপুৱা মানুহজন শুই উঠি গৰুহাল লৈ পথাৰত হাল বাবলৈ আহিছে, এবাৰো ভগৱানৰ নাম লোৱা নাই, আৰু এবেলা হাল বাই পেলাই পিছবেলা অকণমান জিৰাই আকৌ কামত ব্যস্ত হ'ল, আৰু গধূলি ভাত পানী খাই পৰিয়ালৰ সৈতে অলপ সময় কটাই ৰাতি শোৱাৰ সময়ত মাত্ৰ এবাৰ ভগৱানৰ নাম ল'লে। তাৰ পৰা তেওঁ আৰু এবাৰো ভগৱানৰ নাম নল'লে। নাৰদে সেই দৃশ্যটো দেখি আকৌ পুনৰ স্বৰ্গলৈ আহি ভগৱান বিষ্ণুক ক'লে, প্ৰভু মই সেই মৰ্ত্যৰ মানুহজনক মই নিৰীক্ষণ কৰি আহিলোঁ, তেওঁতো আপোনাৰ নাম ল'বলৈ এবাৰো সময় নাই, তেওঁ মাত্ৰ ৰাতি শোৱাৰ সময়ত যেনে তেনে এবাৰ আপোনাৰ নাম ল'লে। আপুনি এবাৰ আপোনাৰ নাম লোৱাজনকে আপুনি প্ৰিয় শিষ্য বুলি ক'লে, আৰু মই ৰাতিপুৱাৰ পৰা গধূলিলৈকে নাৰায়ণ 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 কৰি ঘূৰি ফুৰোঁ, তথাপিতো আপুনি মোক প্ৰিয় শিষ্য বুলি নক'লে। তেতিয়া ভগৱান বিষ্ণুৱে ক'লে, নাৰদ তোমাকতো এইভাগে ক'লে নহ'ব, তুমি আজি মোক এটা প্ৰমাণ দিয়া। তুমি এটা কাম কৰা, তুমি এগছি চাকি জ্বলাই লোৱা, মাটিৰ চাকি এগছি জ্বলাই লোৱা, আৰু এখন হাতৰ তলুৱাত চাকি গছি লৈ তুমি এঘণ্টাৰ বাবে, মাথো এঘণ্টাৰ বাবে তুমি এপাক পৰিভ্ৰমণ কৰি আহা, চাবা যাতে চাকি গছি কোনো পধ্যে নুমালে নহ'ব। নাৰদে ক'লে হ'ব প্ৰভু। নাৰদে এগছি মাটিৰ চাকি জ্বলাই হাতৰ তলুৱাত লৈ ওলাই আহিল এঘণ্টাৰ বাবে, আৰু নাৰদে এনেকৈ ধৰি আহিছে, কেনেবাকৈ বতাহ লাগি চাকি গছি নুমাই যাব, যেনে তেনে এঘণ্টা সময় অতিবাহিত কৰি যেনে তেনে আহি ভগৱানৰ ওচৰ পালেহি আৰু ক'লে, চাওক প্ৰভু মই যেনে তেনে এয়া মই চাকি গছি নুনুমুৱাকৈ আপুনি কোৱা ধৰণেই মই আহি আপোনাক এয়া দিছোঁহি, চাকি গছি নুমুৱা নাই।
তেতিয়া ভগৱান বিষ্ণুৱে নাৰদক সুধিলে যে এতিয়া নাৰদ তুমি কোৱাচোন এই এঘণ্টা সময় যে তুমি এই চাকি গছি লৈ পেলাই এই পৰিদৰ্শন কৰি আছিলা, ঘূৰি ফুৰিছিলা, মানে তুমি মোৰ নাম কেইবাৰ ল'লা? তেতিয়া নাৰদে ক'লে প্ৰভু আপোনাৰ নাম ল'বলৈতো মই সময় নাপালোঁ। বোলে কিয় সময় নাপালা? কাৰণ মই ব্যস্ত আছিলোঁ প্ৰভু, আপোনাৰ নাম লওঁনে মই চাকি গছি কেনেবাকৈ নুমাই বুলি মোৰ ভয়তে এনেকৈ আছোঁ। মই আপোনাৰ নাম ল'বলৈ সময় নাই, কাৰণ মই ইয়াত ব্যস্ত হৈ আছোঁ। বোলে চোৱা নাৰদ, তুমি মাত্ৰ এঘণ্টা তুমি চাকি গছি নুমাই বুলি যেনে তেনে বতাহত নুমাই বুলি তুমি ঘূৰোঁতে মোৰ নাম ল'বলৈ পাহৰি গ'লা। সেই মানুহটো ৰাতিপুৱাৰ পৰা গধূলি ৰাতি শোৱালৈকে কামত ব্যস্ত হৈ থাকিও মোৰ নাম এবাৰ যেনে তেনে হ'লেও ল'লে, আৰু তুমি মাত্ৰ এবাৰ আৰু এঘণ্টাৰ বাবে এপাক ঘূৰোঁতেনেই চাকি গছি নুমাব বুলি তুমি মোৰ নাম ল'বলৈকে পাহৰি গ'লা। এতিয়া কোৱাচোন তুমি মোৰ প্ৰিয় শিষ্য নে তেওঁ মোৰ প্ৰিয় শিষ্য? তোমাৰ কাম নাই, তুমি দিনটো একো কাম নকৰা, তুমি আন কাম নাই, তুমি সেইকাৰণে মোৰ নাম লৈ ফুৰা। কিন্তু তেওঁ ইমান কাম কৰিও, দিনভৰ কাম কৰিও তেওঁ মোৰ নাম এবাৰ ল'বলৈ সময় পাইছে, আৰু তুমি মাত্ৰ এঘণ্টা সময় কামত ব্যস্ত থকাৰ বাবে তুমি মোৰ নাম ল'বলৈকে পাহৰি গ'লা। গতিকে তুমি কোৱাচোন তুমি মোৰ প্ৰিয় শিষ্য নে তেওঁ মোৰ প্ৰিয় শিষ্য? নাৰদে বুজি পালে, হয় ঠিকেই, যে মানুহ কামত ব্যস্ত হৈ থাকিলে ভগৱান বেলেগকৈ পুজিব নালাগে, মানে কৰ্মই ধৰ্ম। আৰু এতিয়া আমি সেই কাহিনীটো মই আপোনালোকৰ ওচৰত এইকাৰণে উপস্থাপন কৰি, আপোনালোকে হয়তো এইটো কাহিনী জানেই, মই এইকাৰণে উপস্থাপন কৰিলোঁ, আমি প্ৰত্যেকজন ব্যক্তিয়ে যদি কামত ব্যস্ত হৈ থাকোঁ তেতিয়াহ'লে আমি ভগৱানক বেলেগকৈ পুজিব নালাগে। কিন্তু আমি কি কৰোঁ, নিজেই কৰ্মহীন হৈ পৰোঁ। এখন ঘৰত, সাধাৰণ এটা পৰিয়ালত মই এজন নিবনুৱা, মই মানি লৈছোঁ মই নিবনুৱা বুলি, মই কৰ্মহীন, কিন্তু মোৰ ঘৰখনত কাম নাই নেকি? মই যদি ৰাতিপুৱা শুই উঠি কাম কৰোঁ বুলি কওঁ, ঘৰখনত দুপৰীয়া 10টা বজালৈকে বিভিন্ন ধৰণৰ কাম থাকে। আৰু এনেকুৱাতো কোনোবা এখন শাস্ত্ৰত লিখা নাই যে এইটো মাইকী মানুহে কৰিব লাগিব, এইটো মতা মানুহে কৰিব লাগিব। আমাৰ কি হয় যে কাপোৰ ধুব লাগে, এয়া মাইকী মানুহৰ কাম, ঘৰ সাৰিব লাগে, এয়া মাইকী মানুহৰ কাম, ভাত বনাব লাগে, এয়া মাইকী মানুহৰ কাম। মানে আমি সেইবিলাক কাম কৰা যোগ্য নহয়, আমি সেইবিলাক কাম নকৰোঁ, মানে আমি মতা মানুহ। কিন্তু আপুনি ভাবকচোন, যেতিয়া মই ধৰি লওক কিবা এটা চাকৰিত আছোঁ বা ক'ৰবাত আছোঁ, সেই কামখিনিতো ময়ে কৰোঁ, ময়ে ঘৰ সাৰোঁ, ময়ে কাপোৰ ধুওঁ, ময়ে ভাত বনাওঁ, তেতিয়া মোৰ সেই গাম্ভীৰ্যটো ক'ত যায়? গতিকেলৈ কাম মাইকী মতা বুলি ভাগ নাথাকে। আৰু এটা মই ইণ্টাৰেষ্টিং কথা আপোনালোকক কৈছোঁ, জানিবও পাৰে, মই তথাপিতো কৈছোঁ, ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী যে আছিলে, প্ৰাক্তন প্ৰধানমন্ত্ৰী টনি ব্লেয়াৰ যেতিয়া প্ৰধানমন্ত্ৰী আছিল, তেওঁৰ জীয়েকৰ নাম এলিছা ব্লেয়াৰ নে কিবা আছিলে, মই ঠিক মনত নাই, ক্ষমা কৰিব ভুল হ'লে। তেওঁ কেম্ব্ৰিজ নে অক্সফৰ্ডত পঢ়ি থাকোঁতে সেই প্ৰধানমন্ত্ৰী জীয়েকে ৰাতিপুৱা লণ্ডনৰ ৰাস্তাত ঝাৰু মাৰিছিল। কিহৰ কাৰণে জানেনে? পকেট মানিৰ কাৰণে, মানে নিজে ইনকাম কৰিবৰ কাৰণে ঝাৰু মাৰে। আমাৰ ইয়াত প্ৰধানমন্ত্ৰী জীয়েকটো বাদেই দিয়ক, এজন চকীদাৰৰ জীয়েকে আপোনাৰ ঝাৰু মাৰেনে নেমাৰে? আপুনি ক'ত পাব? বিউটি পাৰ্লাৰ। আৰু আমাৰ ল'ৰাবিলাক মই দুখ দিব বিচৰা নাই, মাত্ৰ অনুৰোধ কৰিছোঁ, ল'ৰাবিলাকক ক'ব যে আমাক মানে ইটিকিং কৰিছে। মই ইটিকিং কৰা নাই, মই ইনক্লুডিং মোৰ কথাও কৈছোঁ। আমিবিলাকে কি কৰোঁ, ঘৰত সাধাৰণ কাম এটা নকৰোঁ, কিন্তু আমি বাহিৰত তাতোতকৈও বেয়া কাম কৰি ঘূৰি ফুৰোঁ। এতিয়া ইয়াৰ এই গোটেই কথাখিনিৰ তাৎপৰ্য এইটোৱেই, আমি যিকোনো এটা কামত ব্যস্ত হৈ থাকিব লাগে। কামত সৰু ডাঙৰ এইবিলাক একো নাই। আপোনালোকে ভাবকচোন, আমি পঢ়ি শুনি চাকৰি এটা পোৱাটোৱেই সেইটোৱে আমাৰ কি, সেয়াই কাম, আমি টকা ঘটিম, সেয়াই আমাৰ উদ্দেশ্য নেকি?
পঢ়ি শুনি অকল চাকৰি কৰিলেই নহ'ব, আমি যিকোনো কাম কৰিব পাৰোঁ, যিকোনো কামৰ জৰিয়তে আমি টকা ইনকাম কৰিব পাৰোঁ। আপোনালোকে জানেই শচীন তেণ্ডুলকাৰ ক্ৰিকেটৰ ভগৱান বুলি কোৱা হয়। তেওঁ কিমানলৈকে পঢ়া আপোনালোকে জানেনে? মাথো মেট্ৰিক পাছ, যেনে তেনে মেট্ৰিক পাছ। তেওঁ প্ৰতিভা ক্ৰিকেটত আছিল, আজি পৃথিৱী বিখ্যাত। কি আমাৰ প্ৰতিভা নাই নেকি? আমিও সকলো পাৰোঁ, কিন্তু আমি চেষ্টা নকৰোঁ। কওক, আমি চেষ্টা কৰোঁনে কোনোবা এদিনাখন? আমি নকৰোঁ। আমাৰ প্ৰতিভা আমাৰ লগতে গুচি যায়, আৰু যেতিয়া আমাৰ প্ৰতিভা আমি চিনি পাওঁ তেতিয়া আমাৰ সেই কৰিবলৈ বয়স নাথাকে, আমি দুৰ্বল হৈ পৰোঁ। গতিকেলৈ ডেকা বন্ধুসকল, এতিয়াও সময় আছে, এতিয়াও সময় আছে। আপোনালোকে ঠান ধৰি লওক যে আমি জীৱনত কিবা এটা কৰিম। চাকৰিয়েই জীৱনত কিবা এটা নহয়, আমি বিভিন্ন ধৰণৰ কিবা কৰিব পাৰোঁ। আপোনালোকে কেতিয়াবা টিভি পৰ্দাত দেখে কিছুমান নিবনুৱা ল'ৰাই এনেকুৱা কাম কৰি থাকে, আপুনি দেখিলে ভয় খাব। এটা চাকৰিয়ালে মাহে যদি 1 লাখ টকা ইনকাম কৰে, তেওঁলোকে 5 লাখ টকা ইনকাম কৰে। কি আমি সেইখিনি কাম কৰিব নোৱাৰোঁ নেকি? আমি তেওঁলোকৰ নিচিনা নহয় নেকি? আমি নহয় এইটো কাৰণে আমি তেওঁলোকৰ নিচিনাকৈ কষ্ট নকৰোঁ আৰু আমি চেষ্টা নকৰোঁ। গতিকেলৈ ডেকা বন্ধুসকল, আমি সকলোৱে কৰ্ম আৰু ধৰ্ম এই আপ্তবাক্যশাৰী সাৰোগত কৰি আমি সকলো কামত, যিকোনো কামত নিয়োজিত হ'ব লাগে। আৰু চাব, আপুনি যদি যিকোনো কামত নিয়োজিত হৈ থাকে, আপুনি যিকোনো প্ৰকাৰে কৃতকাৰ্যতা লাভ কৰিবই। মনত ৰাখিব, আপুনি যদি যিকোনো কামত যিকোনো প্ৰকাৰে নিয়োজিত হৈ থাকে, আপোনাৰ চেষ্টা কেতিয়াও অথলে নাযায়। মই আপোনালোকক গেৰাণ্টি দি কৈছোঁ, আপোনাৰ চেষ্টা কেতিয়াও অথলে নাযায়, আপুনি কৃতকাৰ্যতা হ'বই। আৰু শেষত এটা কথা মই আপোনালোকক কৈছোঁ, আপোনালোকে মোৰ এই চেনেলটো চাই যদি ভাল লাগে, মই নকওঁ, আপোনালোকে যদি ভাল পাইছে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। মই কিয় কৈছোঁ জানেনে? আপোনালোকক মই কৈ আছোঁ, আপোনালোকে যদি মোক কমেণ্ট নিদিয়ে বা লাইক নকৰে, মই তেতিয়া গম নাপাওঁ। আপোনালোকে সেইকাৰণে অকণমান কষ্ট কৰিবচোন, তেতিয়া মোৰ মনটো উৎসাহ বাঢ়ে। আপোনালোকক মই যেনেকৈ উৎসাহ দিবলৈ যত্ন কৰোঁ, মোকো অলপ উৎসাহ দিবচোন। ধন্যবাদ।